কেতিয়াবা মনটো বেয়া লাগি থাকিলেও ৰান্ধনিঘৰত সোমাই ৰন্ধন কাৰ্যত ব্যস্ত হৈ পৰিলে মনটো অলপ হ'লেও স্বাভাৱিক হৈ পৰে। এটা কুকাৰত 4 মুঠি আগতে তিয়াই থোৱা বুট, এটা আলু, তাতে অলপ পানী দি জোখ অনুসৰি নিমখ দি কুকাৰৰ ঢাকোন বন্ধ কৰি মিডিয়াম জুইত আলু আৰু বুটখিনি সিজিবলৈ দিলোঁ। এইফালে 5-6 ফুটামান তেতেলী পানীত তিয়াই থৈ তাৰপিছত তাৰ গুটিকেইটা গুচাই নিমখ আৰু জোখ অনুসৰি মিঠা দি পেলাই ভালদৰে গোটেইখিনি লৰাই ল'লোঁ। গেছত উতলাই থাকিলোঁ। অকণমান জলকীয়া গুড়ি দি দিলোঁ। এইফালে কুকাৰত হুইচেল মাৰিলে 3-4টা কুকাৰ বন্ধ কৰিলোঁ। ভালদৰে যেতিয়া উতলি আহিব আপোনাৰ চাটনি ৰেডি হৈ যাব তেতেলীৰ। এইফালে এখন পেনত এটা শুকান জলকীয়া, এচামুচ জিৰা, 2 চামুচ ধনিয়া আৰু এচামুচ চফ দি কম জুইত 3-4 মিনিট সময় ৰ'ষ্ট কৰি ল'লোঁ। ঠাণ্ডা হোৱাৰ পিছত এটা মিক্সি জাৰলৈ মছলাখিনি লৈ এটা পাউডাৰৰ তৈয়াৰ কৰি ল'লোঁ। পাউডাৰটো মিহি বা খহটা হ'লেও একো দিগদাৰি নাই। বুটখিনি ঠাণ্ডা হোৱাৰ পিছত অকণমান পিটিকি ল'লোঁ। আলুটোও পিটিকি ল'লোঁ। জোখ অনুসৰি নিমখ দিলোঁ। ৰ'ষ্টেড মছলাও এচামুচ দিলোঁ, চাট মছলা এচামুচ দিলোঁ। সকলোখিনি ভালদৰে আকৌ এবাৰ মিহলাই পেলালোঁ। এটা মধ্যমীয়া আকাৰৰ পিঁয়াজ মিহি মিহিকৈ কুটি ল'লোঁ। এটা জলকীয়াও কুটি ল'লোঁ। এতিয়া কাটা পিঁয়াজখিনিৰ পৰা আধা পিঁয়াজ আলু আৰু বুটৰ মিশ্ৰণটোত দিলোঁ। জলকীয়াও অকণমান দিলোঁ, সানি পেলালোঁ গোটেইখিনি। এইফালে এখন কেৰাহীত তেল গৰম কৰি পুৰি ভাজি ল'লোঁ। পুৰিখিনি বজাৰৰ পৰা কিনি অনা আছিল, খালি ঘৰত ভাজিহে লৈছোঁ। এনেদৰে ঘৰত ভাজি ল'লে খাবলৈ আৰু বেছি সোৱাদ হয়। পুৰি ভাজা হৈ গ'ল। এতিয়া পুৰিৰ আগটো মুখখিনি ভাঙি ল'লোঁ এনেদৰে। তাতে আলু আৰু বুটৰ পুৰ ভৰাই দিলোঁ গোটেইকেইটাতে। ধনিয়া পাত থাকিলে ধনিয়া পাতৰো ব্যৱহাৰ কৰিব পাৰে। মোৰ ওচৰত নাছিলে। কটা পিঁয়াজ দিলোঁ। তেতেলীৰ চাটনি ভালদৰে ভৰাই দিলোঁ। অলপ দৈ দি দিলোঁ গোটেইকেইটাতে আৰু অলপ ভুজিয়া ওপৰৰ পৰা দি দিলোঁ। আকৌ অকণমান তেতেলীৰ চাটনি দি দিলোঁ। ৰেডি হৈ গ'ল দহি পুৰি। খুবেই মুখৰোচক আছিল। ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ।